নমস্কাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাই জ্যেষ্ঠজনৰ আশীৰ্বাদ কনিষ্ঠজনৰ মৰম চেনে আৰু সতীৰ্থজনৰ উৎসাহ উদ্দীপনাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ আপোনালোকে শেষলৈ চাই থাকক আজি কি হ'ল আজি মানে ৰুমত এনেই থকা সময়খিনি আজি আকাশী গংগালৈ যাওঁ বুলি আহিছোঁ লগতে আপোনালোককো দেখুৱাম আপোনালোকেও চাই যাওক আকাশী গংগাৰ সকলো দৃশ্য সকলো চিনেৰী আপোনালোকে লগতে মোৰ লগতে আপোনালোকেও উপভোগ কৰক ময়ো উপভোগ কৰিম লগতে ট্ৰেক্টৰলৈ যাম বুলি ভাবিছোঁ ট্ৰেক্টৰ চলাই তাতো অলপ দূৰ হয় মানে সেইখিনি ট্ৰেক্টৰ চলাই যাম লগত যাব আমাৰ ৰমেন দা এইফালে ৰমেন দা আছে পংকজ দা আৰু পংকজ বাহিৰত আছে আৰু নিতুল দা চব আছে সকলো একেলগে যাব আহক লগত গৈ থকা ৰমেন দা আহি আহি আকাশী গংগাৰ ওচৰ পালোহি ট্ৰেক্টৰখন ৰখাই সকলোৱে নামি এতিয়া সকলোৱে আকাশী গংগালৈ বুলি গমন কৰিম আপোনালোকে ভিডিঅ'টি শেষলৈ চাই থাকক এই আকাশী গংগাত আমি পালোহি আকাশী গংগাৰ আশে পাশে ইফাল সিফাল কৰি ঘূৰি থাকোঁতে আমি আকাশী গংগা মন্দিৰৰ প্ৰথম পূজাৰী যিগৰাকী পূজাৰী আছিল তেখেতৰ সমাধিস্থলটি আছে ইয়াতে এয়া চাওক আৰু এই সমাধিস্থলটি চাই আমি আকাশী গংগালৈ বুলি খোজকাঢ়ি আহিলে যদি কেনেবাকৈ আপোনালোকৰ ভাগৰ লাগে তেন্তে এই জিৰণিখনত জিৰাব পাৰিব সকলোৱে আকৌ জিৰাই মেলি আকৌ যাত্ৰা কৰিব পাৰিব একেবাৰে তলৰ পৰা নে অনুভৱ কেনেকুৱা অনুভৱ ভালেই অলপ খালি লাহে লাহে যাব লাগে তাকে ভক্তগণ ইয়াত ভক্তৰ সমাগম ঘটে এটা সময়ত ভক্তৰ মাঘৰ বিহুৰ উৰুকাৰ দিনাখন ইয়াত ভক্তৰ সমাগম ঘটে নাই কেনেকুৱা লাগিছে অনুভৱ কেনেকুৱা আপোনাৰ ভালেই 800 আছে বুলি কোৱা শুনিছোঁ 800 সকলোকে কৰিলোঁ তাৰপিছত আহিলোঁ ঠিকে আছে খুইদেউ অনুভৱ কেনেকুৱা আপোনাৰ ইয়াত আজি সুন্দৰ চাই ভাল লাগিছে ন ঠিকে আছে সুন্দৰ আমি অলপ ইয়াত গা ধুম বুলি ভাবিছোঁ সম্পূৰ্ণ আকাশী গংগাৰ ভিউটো এবাৰ আপোনালোকে চাই লওক লগতে আমি ইয়াতে স্নান কৰিম স্নান কৰি আকৌ বাবাক লগ কৰি বাবাৰ বিষয়ে অলপ জানি আপোনালোকৰ লগতো জনাম চাই থাকক ভিডিঅ'টি শেষলৈ ভগৱানক দক্ষিণা এটা দি আকাশী গংগাক দক্ষিণা এটা দি আমি এতিয়া গা ধুওঁ বুলি ওলাইছোঁ স্নান কৰোঁ স্নান কৰি মন্দিৰলৈ বুলি গমন কৰিম চাই থাকক শেষত গা ধুই হৈ গ'ল এতিয়া ড্ৰেছ চেঞ্জ কৰি তাকে আকৌ মন্দিৰলৈ গৈ মন্দিৰত বাবাজনক লগ কৰিবলৈ চেষ্টা কৰিম লগ কৰি কিছুমান কথা সুধিবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকক শেষলৈ ভিডিঅ' স্কিপ নকৰাকৈ এই নদীত এতিয়া গৈ বাবাজনক লগ কৰিম বাবাজনক দুআষাৰ সুধিম আপোনালোকেও চাওক এই মন্দিৰৰ বিষয়ে অলপ সুধিম তেখেতৰ বিষয়ে সুধিম লগতে যি পাৰোঁ সুধিম আৰু আপোনালোকে চাই থাকক লগতে এতিয়া আকৌ বাবাজনৰ ওচৰত মন্দিৰলৈ যাওঁ মন্দিৰত সেৱা চেৱা কৰি প্ৰশ্ন সুধিবলৈ আৰম্ভ কৰিম আহক উঠি ভাগৰ লাগি গৈছে আহি আছোঁ চাই থাকক বাবা আপোনাক আপোনাৰ শ্ৰীচনত সেৱা জনাই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাই আপোনাক দুআষাৰ কথা সুধিম বুলি আহিছিলোঁ আজি আপুনি কৈ যাব বাবা মই জনাত এই চিৰি কিছুমানে মানে শুনিছোঁ প্ৰথম সেইটো সুধিছোঁ আৰু 800 500 মানে একজেক্টলি নাজানো আপুনিতো ইয়াৰ পৰা প্ৰথমৰ পৰা আছে চাগে একজেক্টলি কিমান প্ৰথম প্ৰশ্ন নাই চিৰিৰ বিষয়ে লৈ মোক সুধিবা কাৰণ আমি ভাং খোৱা মানুহ হয় ইয়াৰ পৰা গতি এইখিনিৰ পৰা তললৈকেতো মই ক্লিয়াৰলি ক'ব পাৰোঁ 78 আছে
কিন্তু ইয়াৰ পৰা যেতিয়া আমি গন্তি কৰি গৈ থাকোঁ না যেতিয়া সমান প্লেটটো পাওঁগৈ তাতে গণ্ডগোল হৈ থাকে। কিমানটো কি হয় কি নহয় সেইটোতো মনতেই নাথাকে। সেইটো কথা কাৰণতে মই এইডোখৰ কথা ক'ব নোৱাৰোঁ। একজেক্টলি নোৱাৰিম। নোৱাৰিম। এতিয়া মেন হ'ল বাবা, আকৌ এটা প্ৰশ্ন আপোনালৈ বুলি। প্ৰথম এই আকাশী গংগা কিমান চনত স্থাপিত হৈছিলে আৰু কিহক লৈ কি আঁত ধৰি ইয়াক স্থাপিত কৰা হৈছিলে সেই বিষয়ে অলপ কওক। এইটো এনেকুৱা হয়, এইটোতো অতীজৰ সত্য যুগৰ কাহিনী দেই। দাপৰ যুগৰ কাহিনী, এতিয়া যুগৰ নহয় আৰু। দাপৰ যুগৰ পিছতহে এতিয়া কলিযুগ আহিছে। হয়। এতিয়া দাপৰ শ্ৰীকৃষ্ণ ভগৱানৰ যুগৰে কাহিনী। যেতিয়া ৰুক্মিণী এজনী হেৰিয়াত টিৰাপ ডিষ্ট্ৰিক্টত নহয় দেই, লুইত ডিষ্ট্ৰিক্টৰ ভীষ্মক নামৰে এজন মিচিমি ৰজা আছিলে। তেওঁৰ ঘৰত ৰুক্মিণী নামেৰে এজনী ছোৱালী জন্ম লৈছিলে। আৰু এই ছোৱালীজনী সৰুৰ পৰা তাই হেৰিয়াৰ এইটো কি কয় কামে কাজে দেখাই শুনাই চব ফালৰ পৰা পঢ়া শুনাই চব ফালৰ পৰা একদম পাৰ্কত আছে। তাইক কামে বনে কিবা পঢ়া শুনাই যি য'ত খেল ধেমালি যি নহওক লাগে কোনেও লগৰীয়াবিলাকে হৰুৱাব নোৱাৰিছিলে। তাৰপিছতে তাই ক্ৰমে ডাঙৰ হৈ এতিয়া বিয়া বাৰৰ সময় হৈ গ'ল, বিয়া সময় হৈ গ'ল। তেতিয়া দিনততো স্বয়ম্বৰ পাতিছিলে, ৰজা দিন। তেতিয়া স্বয়ম্বৰ পাতিলত তাত একদম দেশ বিদেশৰ চববিলাক ৰাজকুমাৰক মাতিছে এফালৰ পৰা। তালৈ শ্ৰীকৃষ্ণকো মাতিছে, শ্ৰীকৃষ্ণ ভগৱানকো। তেওঁতো দ্বাৰকাত থাকে, তাৰ পৰা ইয়াৰ পৰা দূত পঠাইছে তালৈ। তেতিয়া দিনততো গোটেই খোজকাঢ়িবলগীয়া হৈছিলে, গাড়ী মটৰটো নাছিলে। তেওঁলোকে খোজকাঢ়ি গৈ পাওঁতে বহুত দিন লাগিছিলে। লগাৰ পিছত যেনে তেনে গৈ পালেগৈ। পোৱাৰ পিছতে শ্ৰীকৃষ্ণই যেতিয়া চিঠি খুলি চাইছে তেতিয়া দেখিছে আৰে এতিয়াতো হ'লেই কালি পৰহি, মই গৈ পাম নেকি নেপামগৈ বুলি চাই তেওঁ একদম পূৰা ৰথ দৌৰাবলৈ লাগিয়ে গ'ল। তেওঁ আহি পালেহি, কিন্তু একদম লাষ্টৰ দিনত অন্তিম দিনত আহি তেওঁ হেৰি পালেহি, এইটো কি কয় স্বয়ম্বৰ পাইছেহি। কিন্তু আৰু একটা কথা, স্বয়ম্বৰ পাতিছে হয়, কিন্তু স্বয়ম্বৰত হেৰিয়াৰ ৰুক্মিণীক কৃষ্ণলৈ দিবলৈ ৰুক্মিণী ককায়েক এটা আছে ৰুক্ম বুলি, ৰুক্মবীৰে ৰুক্মিণীক কৃষ্ণলৈ দিবলৈ বিচৰা নাই। সি ভাবিছে মোৰ বন্ধু শিশুপাল নাম তাৰ বন্ধু এটা আছে, শিশুপালক দিবৰ কাৰণে সি ভাবি আছে মোৰ বন্ধুকে মই ৰুক্মিণীক দিম। কিন্তু ৰুক্মিণীয়ে জানে তাই কোন হয় আৰু তাই কৃষ্ণৰ বাহিৰে ক'তো নাযায়। তাৰপিছতে তেতিয়া অন্তিম সময় পালেহি, অন্তিম দিনত একদম স্বয়ম্বৰ হয় আৰু আজি লাষ্ট আৰু সেইদিনাখনে এনেকৈ সময়তে কৃষ্ণ আহি পাইছেহি। আমাৰ আহি পোৱাৰ লগে লগে ভালে ৰুক্মিণীয়ে পূৰা চিআইডি লগাই ৰখাই থৈ দিছে। কৃষ্ণ আহি পোৱাৰ লগে লগে গেট যেনেকৈ পাব তেতিয়াই মোক খবৰ দিব। তেতিয়া কি হ'ল, যেতিয়া কৃষ্ণ আহি গেট পালেহি অন্তিম দিনত, মানে এনেকুৱা আবেলি সময়ত, তেতিয়া আহি পোৱাৰ লগে লগেই মানে ৰুক্মিণী একদম ধমাধম খবৰ পাই গেটতেই কৃষ্ণৰ ডিঙিত মালা পিন্ধাই দিলে। সি যেতিয়া যাৰ কাৰণে আহিছিলে তাকেই পাই গ'ল। আৰু এতিয়াতো তাৰ স্বয়ম্বৰত যাবলৈ দৰকাৰেই নপৰিছে, যাক বিচাৰি আহিছিলে তেওঁ গেটতেই পালে। আৰু তেওঁ এতিয়া তাৰ পৰাই ঘূৰিলত তেওঁ মানে ৰুক্মিণীয়ে ভিতৰত সোমাবলৈ নিদিলে, স্বয়ম্বৰত সোমাবলৈ নিদিলে। কাৰণ ৰুক্মিণী যদি স্বয়ম্বৰলৈ সোমায় তেতিয়া এইটো কি কয় ৰুক্মবীৰে একদম জোৰ জবৰদস্তি ধৰি ৰুক্মিণীক শিশুপালৰ লগত চমজাব মানে দিব পাৰে। সেই গতিকেলৈ ৰুক্মিণী সেইটো ভয়তেই তাই হেৰিয়ালৈ যোৱা নাই। তাৰপৰা ইফালে যেতিয়া গেট পালেহি, গেট পোৱাৰ লগে লগে খবৰ পাই একদম লগে লগে তাই আহি মালা পিন্ধাই তাৰ পৰাই গেটৰ পৰাই ফাৰাৰ হৈ গুচি গ'ল। কিন্তু সেইখিনি সময়তে এটা কথা হয়, আমাৰ শাস্ত্ৰত আছে, এতিয়া শাস্ত্ৰ মানে কি আৰু লিখাতে আছে ৰুক্মিণী হৰণ, কিন্তু ৰুক্মিণী হৰণ নহয়, কৃষ্ণ হৰণহে হয় তাত। কাৰণ ৰুক্মিণীয়ে কৃষ্ণক হেৰিয়ালৈ সোমাবলৈ নিদিলে, মণ্ডপলৈ মানে স্বয়ম্বৰ জেগালৈ। কাৰণ তাৰ দৰ্জা হেৰিয়াৰ পৰা গেটৰ পৰাই উলিয়াই দিলে। ৰুক্মিণীয়ে হৰণ কৰিলে কৃষ্ণক, উল্টাটো হৈ গ'ল।
তাৰপিছতে হৈ যোৱাৰ পিছত ৰুক্মিণী আহিলে কিন্তু আৰু এটা কথা এতিয়া ৰুক্মিণীয়ে তেওঁক তাৰ পৰা ঘূৰাই দিলে এইফালে আহিবলৈ ৰথ ঘূৰাবলৈ হেৰি কৰিলে ল'লে তেতিয়া ৰথ ঘূৰাই তেওঁ কি কৰিলে ৰুক্মিণীক হেৰি দি দিলে ৰথৰ ঘোঁৰাৰ হেৰিবিলাক ৰথ চলাবলৈ দিয়ে তেওঁৱে ৰথ চলাবলৈ ধৰিলে ৰুক্মিণীয়ে তোমাৰ খুচি যি পালে চলোৱা যি পালে লৈ যোৱা এতিয়া সেই বুলি ক'লত তাই একদম পূৰা যিফালে পাইছে মন খুচি পাইছে সেইফালে লৈ গুচি গৈছে লৈ যাওঁতে আহি এই লেখাবালি আৰু চিমেণ্ট চাপৰিৰ মাজৰ পৰা তেওঁলোকৰ একদম পূৰা যুদ্ধ হ'বৰ কাৰণে মানে হুলস্থুল হৈ আহি আছে মানে এইখিনিত লেখাবালি এই মা মালিনী মন্দিৰৰ হেৰিয়াৰ পৰা একদম পূৰা চিমেণ্ট চাপৰিৰ পৰা এডোখৰত যেতিয়া এই ৰেল লাইনৰ ফালে এডোখৰত যুদ্ধ হ'লত তুমুল যুদ্ধ হৈছে দয়াময়া যুদ্ধ হৈছে লেখাবালিৰ ওচৰত পালে ইয়াত যেতিয়া তেওঁলোকৰ যুদ্ধ হ'লত ৰুক্ম হাৰিলে ৰুক্মবীৰ হাৰিলে ৰুক্মক মাৰিবলৈ বিচাৰিছিলে কৃষ্ণই কিন্তু ৰুক্মিণীয়ে মানা কৰিলে দাদাক নামাৰিব মোৰ কলংক হ'ব বুলি তেতিয়া হেৰিয়াক নামাৰিলে ৰুক্মক নেমাৰি এৰি দিলে মুণ্ডন কৰি এৰি দিলে মানে চুলি খুৰাই এৰি দিলে এতিয়া কি হ'ল গুচি গ'ল তেতিয়া উভতি গুচি গ'ল তেতিয়া ইহঁতৰ গধূলি হৈ গ'ল তেতিয়া ৰুক্মিণী পানী বিচাৰিছে কিবা কৰিবলৈতো পানী লাগে থাকিবলৈ হ'লেতো পানী লাগিবই এতিয়া ৰথ চথবিলাকো চকা টকাবিলাকো বেয়া হ'ল ভাগিছে ছিগিছে কিবা হেৰি হৈছে তেনেকৈ হ'লত তেওঁলোকৰ থাকিবলগীয়া হ'লত এতিয়া ৰুক্মিণীয়ে কৃষ্ণক কৈছে কৃষ্ণ ভগৱানক যে স্বামী গুৰুদেৱ এতিয়াতো মোক জল দৰকাৰ পৰিছে মই জল ক'ৰ পৰা পাম তেতিয়া শ্ৰীকৃষ্ণ ভগৱানে শিৱ ভগৱানক ধ্যান কৰিছে তেতিয়া ধ্যান কৰিলে শিৱ ভগৱান যেতিয়া দিনতো ভগৱানৰ কথা ইজনক ধ্যান কৰাৰ লগে লগে গম পাই যায় তেতিয়া শিৱ ভগৱানে আহিবলৈ ওলাওঁতেই মাতা পাৰ্বতীয়ে গম পাই গৈছে যে মহাদেৱ ক'ৰবাত যাবলৈ ওলাই আছে তেতিয়া তেওঁ কি ক'লে মই যাম আপোনাৰ লগত তেতিয়া শিৱ ভগৱানে ক'লে বোলে ব'লা দুইজন আহি পাই ইয়াত শ্ৰীকৃষ্ণক লগ কৰিলে শ্ৰীকৃষ্ণক লগ কৰি সুধিলে কেলে মাতিলা কি কাৰণত মাতিলা তেতিয়া হেৰিয়ে শ্ৰীকৃষ্ণই কৈছে যে এনেকৈ তেনে কথা আমি এতিয়া আহিছিলোঁ তেওঁক এতিয়া স্বয়ম্বৰৰ পৰা লৈ আহিলে এতিয়া এই যুদ্ধ ইয়াত সেইটো ৰুক্মৰ লগত যুদ্ধ হ'ল মই এনেকৈ কষ্ট এতিয়া থাকিবলগীয়া হৈছে ইয়াত পানীৰ কাৰণে অসুবিধা এতিয়া মোক পানী লাগে জলৰ কাৰণে মাতিবলগীয়া হ'ল এতিয়া জল দৰকাৰ পৰিছে তেতিয়া হেৰিয়ে শিৱ ভগৱানে আহি এই ওপৰত ইয়াৰ পৰা 1 কিলোমিটাৰ ওপৰ হ'ব দেই মেইন ওপৰত যিডোখৰ জেগাৰ পৰা গংগা ওলাই আহিছে গংগাক য'ত বহুৱাই থৈছে জেগাৰ পৰা এইটো বেছি ডাঙৰ নহয় গংগা বহা জেগাডোখৰ এই সৰু এটা এইটো পুখুৰী মানে এইটোতো কি কয় গা ধুব ধোৱাৰ পিছত তেতিয়া কি ক'লে হেৰিয়ে এইটো পাৰ্বতীয়ে নিজৰ বেগটো বদলি কৰিলে ফুলটো দৰকাৰ পৰিছে তেতিয়া তেওঁ দেখিছে যে এই ফুল এতিয়া নিদিলেতো নহ'ব তেতিয়া তেওঁ নিজৰ বেগটো বদলি কৰি ইয়াৰ মালিনীৰ ৰূপ ধৰিলে ফুল বিক্ৰী কৰা মালিনীৰ ৰূপ ধৰি আনি ফুল দিলে যে ফুল কিন্তু ৰুক্মিণীয়েতো চিনি পোৱা নাই এইজনী যে মাতা পাৰ্বতী বুলি তাই ভাবিছে এজনী কোনোবা এজনী ফুল হেৰি মালিনী তেতিয়া সেই বুলি ভাবি তাই কি কৰিলে এই মনত আনন্দত আমাৰ আজি যে ফুল পাইছে তাই মনৰ আনন্দত তাক আশীৰ্বাদ দিছে যাক তোক পিছত মানুহে মালিনীৰ নামত পূজা কৰিব তাই গম পোৱা নাই যে এইজনীয়ে মা মালিনী হেৰি বুলি পাৰ্বতী বুলি তেতিয়া আশীৰ্বাদ দিলে তাৰমানে তেতিয়াতো আৰু তাই কি ক'ব গ'ল যোৱাৰ পিছতে সেই একে ৰাতিৰ ভিতৰতে এই গংগা আৰু এই মা মালিনী মন্দিৰ একেলগতে একে ৰাতিৰ ভিতৰতেই স্থাপিত হৈছিলে মানে স্থাপিত মেইন কথাটো মানে সেইটোৱে ৰুক্মিণীয়ে আশীৰ্বাদ দিলে মাতা পাৰ্বতীক যে তোক পিছত মালিনীৰ নামত পূজা কৰিব কাৰণ পাৰ্বতী বুলি চিনি নাপায় সেইটোৱে ইয়াৰ মেইন কাহিনী
আজিকালি কাহিনীবিলাক বহুতে বহুত ভাগত উলিয়াই দিছে এইটোতো মই কি ক'ম ক'বলৈ নাই বাকী এতিয়া আকৌ বাবা আপোনালৈ বুলি প্ৰশ্ন আকৌ এটা এতিয়া প্ৰথম পূজাৰী ৰূপে ইয়াত আপুনি জনাত কোন আছিলে বাৰু মা মালিনী মন্দিৰত প্ৰথম একদম অতীজৰ গোলা মৰাৰ এজন ব্ৰাহ্মণ আছিল মা মালিনী মানে অত্যন্ত অন্য জংঘল আছিলে এই লেখাবালি চেখাবালি নাছিলে লেখাবালি চেখাবালি কিবা নাছিলে ইয়াত একদম কাঠ আৰু এইটো যিটো এই লেখাবালি এতিয়া য'ত ৰাস্তাটো বনি আছে না পুৰা জংঘল এতিয়া যিখন টাউন বনি আছে ওপৰৰ চাইডত গোটেই কাঠনি আছে আগত এইটো কি ক'ব সেইফালে এতিয়া য'ত ঘৰ বনাই পথাৰ হৈ আছে এইবিলাক গোটেই জংঘল আছে জংঘল ভৰ্তি হৈ আছিলে তাত হেৰিয়াৰ বাহন এজন আছিল আৰু এইটো তেতিয়া খোলা নাই এইটো 1962তে হৈছে আকাশী গংগা মন্দিৰটোত এনেকৈ হৈছে এইটো বনোৱা নাই তেতিয়া হেৰিয়াৰ পৰা শদিয়াৰ পৰা এইটো বৈৰাগী আশ্ৰমৰ পৰা এজন হেৰি আহিছিলে সাধু আহিছিলে তেখেত হেৰিয়াৰ এইটো ৰাধাকৃষ্ণ চিঠিটোত দেই কৃষ্ণ ভক্ত ৰাধাকৃষ্ণ চিঠিটোত তেখেত আহি ইয়াত তেতিয়া ৰাস্তাটো এই ওপৰ ৰাস্তাটো যিটো এতিয়া হাইৱে হৈ আছে সেইটো কাটিং চলিছিলে তেতিয়া টাস্কাৰ আছিলে পাইনিয়াৰ পাৰ্টি আছিলে টাস্কাৰ আছিলে তেতিয়া কাটিং চলিছিল তেতিয়া তেখেতে আহি হেৰিয়াৰ পৰা আহি ইয়াতে ইফালে দুদিনমান থাকি এই চাৰ্ভে কৰিছিলে তেতিয়া তেখেতে অকলে কাৰণ আকাশী গংগা এখন হেৰিয়াতো আছে এইটো কি কয় নগাঁৱতো আছে অৰিজিনেলখন এতিয়া কোনখন অৰিজিনেলখন নগাঁওখন নহয় সেইখন বনাওঁতে এইখন অৰিজিনেলখন এইখন ন এইখন ইয়াত প্ৰমাণ আছে তাৰপিছত কি হ'ল যেতিয়া গংগা বহালে এই মাজভাগতে এটা শংখ আছে এই হেৰিয়াৰ ৰাস্তাটো সমান একদম ডাঙৰ বিৰাট ডাঙৰ তাৰ পিছ চাইডৰ যিটো শংখৰ পিছ চাইড ধুনাকৈ থাকে নে এই চাইডটো এনেকৈ আছে এইটো এনেকৈ ওপৰত উঠাই একটা লুই আৰু দুইটা লুই এইটো এনেকৈ বহি যোৱা মানুহবিলাক ইফালৰ পৰা গুচি যায় বেছি ইফাল নহয় এনেকৈ ষ্টাইল এনেকৈ কৰি আছে এইফালৰ পানীটো ওলাই পানীটো গুচি যায় মাছ টকা থাকি যায় চাইডে গুচি যায় সৰু পানী হ'লে ডাঙৰ পানী হ'লেতো পূৰা যিমানেই পানী নাহক লাগে শংখত নোসোমোৱাকৈ ইয়াত আহিব শংখত সোমাবই লাগে ঠিক আছে বাবা এতিয়া হেৰি আকৌ এটা প্ৰশ্ন কৰিম বুলি এতিয়া আকাশী গংগাত যিজন ইয়াত পূজাৰী হিচাপে এতিয়া আপুনি আছে আপোনাৰ আগত কোন আছে আমাৰ আগত এজন বৈৰাগী বাবা আছিলে যিজনে প্ৰথম খুলিছিলেই তেখেত 62ত কি হ'ল আকৌ গুচি গ'লগৈ তেখেত ঘূৰি গ'লগৈ নিজৰ জেগাত আকৌ 78ত আহিছে তেওঁ আকৌ উঠি আহিছে 78ত তেতিয়া এই ৰাস্তাবিলাক কাটি চলি আছে মানে অলপমান হৈ গ'ল আৰু আহিব যাব পৰা হৈ গ'ল এই ইহঁতৰ নিজৰ গাড়ীবিলাক টাস্কাৰৰ গাড়ীবিলাক চলিব পৰা হৈ গ'ল তাৰপিছতে তেনেকুৱা চলাই মেলি সিহঁতে এইডোখৰত হেৰি কৰিলে এই থাকোঁতেই 78ত তেখেতে আহি আকৌ ইয়াত চিতাপি ল'লে চিতাপি হৈ তেখেতে তাত গৈ আকৌ গংগাত গৈ এইটো পূজা পাঠ কৰি আহি ইয়াতেই মন্দিৰ স্থাপিত কৰিলে ইয়াত বৰ্তমান যিটো ইয়াত আছে নাই এতিয়া বাবা আকৌ যিটো এটা সমাধিস্থল আছে আগৰ ওপৰত সেই সমাধিস্থলটো কাৰ সেইজন বাবা যিজনে মানে প্ৰথম পূজাৰী আছিলে সেইজনৰ সমাধিস্থল ওপৰত যিটো আপোনালোকক দেখুৱাইছিলোঁ সমাধিস্থলটো প্ৰথম সেইগৰাকী বাবাই এইখনেই আকাশী গংগা বুলি তাৰপিছতে কি হ'ল তেখেতৰ এছিষ্টেণ্ট মানে তেখেতৰ শিষ্য লোকনাথ শৰ্মা বুলি এজন আছে তেখেতে চলালে তেখেত মৃত্যু হোৱাৰ পিছত তেখেতে চলোৱাৰ পিছত তেখেতে যেতিয়া অলপমান অসুবিধাত পৰিলে তেতিয়া আমাক লৈ আহিলে ইয়ালৈ মাতিলে মানে আগতে মাতিছিলে ব'ল যাওঁ তালৈকে যাওঁ বুলি তাৰপিছতে মই সেইখিনি সময়ত আহিব পৰা নাছিলোঁ অহা নাছিলোঁ পিছত যেতিয়া মই সময় হৈ গ'ল তেতিয়া মই আহিলোঁ
অহাৰ পিছতে তেতিয়াৰ পৰা তেওঁ পৰলোকপ্ৰাপ্তি হোৱাৰ পিছত তাৰপিছতে আমি পঢ়ি আছোঁ এতিয়া বাবাক আৰু এটা প্ৰশ্ন, আপোনাৰ নামটো জানিব পাৰিমনে? অঁ জানিব পাৰিবা। মোৰ কিন্তু এতিয়া মোৰ নিজৰ নামত নাই, মই এতিয়া সাধুৰ নামতে পঢ়ি আছোঁ দেই। মোক এতিয়া নাগেশ্বৰ গিৰি বুলি কয় সকলো, যিজন যেনেকৈ মাতিব নাগেশ্বৰ গিৰি। মোৰ লিখা কিবা এটা এপ্লিকেশ্যন কৰিবলৈ হ'লেও নাগেশ্বৰ গিৰিটোৱে হয়। তাৰপৰা আপোনাৰ ঘৰ ক'ত আছিলে, আপোনাৰ জন্ম হৈছিল? মোৰ জন্ম মোৰ শিৱসাগৰতে। শিৱসাগৰ দিছিল। গাঁওখনৰ নাম? নামটি চাৰিআলি নকমীয়া বুলি কয় দেই। আপুনি ইয়াত কিমান চনৰ পৰা সেৱা কৰি আছিলে? মোৰ ইয়াত 16 বছৰ হৈছে দেই, একাধিক ক্ৰমে বহা। 2006 পৰা মই ইয়াত আহিছোঁ আৰু 2006 পৰা ইয়াত কণ্টিনিউ কৰি আছোঁ। জানিব পাৰি ভাল লাগিলে বাবা, ধন্যবাদ আপোনাক। আৰু আপুনিও কিবা এটা কৈ দিয়ক মোৰ নতুন চেনেলটোৰ বিষয়ে, ইউটিউব চেনেলৰ বিষয়ে। এওঁ যি মনৰ কামনাৰে এয়া আপোনালোকৰ চৰণতে এইবিলাক ইউটিউবত উঠাম বুলি লৈ গৈছে, তেওঁ যাতে ভক্তসকলে বা দেখা শুনা যিসকল দৰ্শকবৃন্দসকলে চাই কেনেকৈ পায় কেনেকৈ নাপায় আমিতো নাজানো, আমাৰ কথা কেনেকৈ শুনে কেনেকৈ নুশুনে নাজানো। তথাপিতো যদি অকণমান অনুগ্ৰহ কৰি তেওঁ এই কামবিলাকত সহায় কৰে, দেখা শুনা কৰে, তেতিয়াহ'লে আগবাঢ়িবলৈ অলপ তেওঁ সক্ষম হ'ব। হাই নমস্কাৰ, আপোনালোকক দেখুৱালোঁ, বাবাৰ বিষয়ে জনালোঁ আৰু মন্দিৰৰ বিষয়ে জনালোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই।